এখন নতুন ফাৰ্ম কেনেকৈ ষ্টাৰ্ট কৰিব। আৰু আজি মই আহিছোঁ এজন ফাৰ্মাৰ ওচৰলৈ, যিজন ফাৰ্মাৰে এখন নতুন ফাৰ্ম বনাইছে। চ' ব'লক তেখেতৰ লগত আমি এতিয়া কথা পাতোঁ আৰু জানিম যে তেখেতে এই ফাৰ্মখন কিমান টকা খৰচ কৰি বনাইছে, কিমান চাইজৰ বনাইছে, A to Z চব জানিম। চ' ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চ' দাদা, প্ৰথমত আপোনাৰ পৰিচয়টো আমাক জনাওকচোন আপুনি। নমস্কাৰ, মোৰ নাম ৰতন চৰকাৰ। মোৰ ঘৰ মৰিনী, কিন্তু মোৰ ফাৰ্মখন এই চিনেমা সদৰত আছে। চ' এইখনে দাদাৰ নতুন ফাৰ্মখন এইখন। চ' দাদা, আপোনাৰ এই ফাৰ্মখন ষ্টাৰ্ট কৰা কিমান দিন হ'ল? মোৰ ফাৰ্মখন ষ্টাৰ্ট কৰা বৰ্তমান আজি 3 মাহ হৈ আছে। 3 মাহ হৈ আছে ন? চ' আৰু দাদা আমাক কওকচোন যে আপুনি প্ৰথম এই ফাৰ্ম খোলা মানে আপুনি আইডিয়াটো আপুনি ক'ৰ পৰা আহিলে আপোনাৰ মনত? একচুৱেলি মই কিবা এক্সট্ৰা এটা কিবা কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত তোমাৰ লগত চিনাকি হোৱাৰ পাছত মই তোমাৰ ফাৰ্মলৈ গৈছোঁ। 2 এবাৰ যোৱাৰ পিছত মোৰ এটা উৎসাহ এটা হ'ল যে মই কিবা এটা কৰোঁ বুলি, মই ফাৰ্ম এখন খোলোঁ বুলি। তো গতিকে তোমাৰ পৰা মানে উৎসাহটো পাই পেলাইহে আৰু তোমাৰ ভিডিঅ'বোৰ চাই থাকোঁ গতিকে মানে মই ফাৰ্মখন খুলিছোঁ আৰু আৰম্ভ কৰিছোঁ। আৰু দাদা, আপুনি প্ৰথমত কেইটা মুৰ্গীৰ পৰা আপুনি এই ফাৰ্মখন ষ্টাৰ্ট কৰিছিলে? মই প্ৰথমতে 100টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু সেইখিনি মই মাংসমে পুহিছিলোঁ। হয়। এইখিনি বিকাৰ পাছত এতিয়া নতুনকৈ মই অকণমান সৰহকৈ পুহি আছোঁ এতিয়া। মানে প্ৰথমত আপুনি মানে এক্সপিৰিয়েঞ্চটো লৈ ল'লে? এক্সপিৰিয়েঞ্চটো লৈছোঁ প্ৰথমতে। প্ৰথমতে মই নজনাকৈ পুহিছিলোঁ। হয়। যেনিবা আইডিয়া তোমাৰ পাইছিলোঁ, গতিকে মই সেইখিনি বিকাৰ পিছত কিবা এটা লাভ পালোঁ। হয়। আৰু দাদা, এতিয়া আপোনাৰ ফাৰ্মত মুৰ্গী কিমান আছে আৰু এইখিনি মানে ধৰক কি মুৰ্গী আপুনি এতিয়া ভৰাই পেলাই থৈছে? এতিয়া বৰ্তমান মোৰ ফাৰ্মত 380 মান আছে। হয়। আৰু এইখিনি হ'ল লোকেল মুৰ্গী। আৰু দাদা, এই মুৰ্গীখিনি আপুনি মানে যেতিয়া ডাঙৰ হ'ব সিহঁতি, আপুনি সিহঁতক মাংস কাৰণে ৰাখিছে নে এতিয়া, নে আপুনি ডিমৰ কাৰণে হেৰিটো কৰিছে, ব্যৱসায়টো কৰিছে? মই এইখিনি মাংস কাৰণে কৰা নাই, এইখিনি মই ডিমৰ কাৰণেহে থৈছোঁ। ডিমৰ কাৰণে থৈছে। যিহেতু মানে ডিমত আপুনি কি প্ৰফিটটো বেছি হয় বুলি মানে আপুনি আশা কৰিছে নেকি? আশাই কৰি আছোঁ বৰ্তমান। আগলৈ কি হ'ব নাজানো বাৰু, বৰ্তমানটো আশাতে চব। চ' দাদা, মই যিহেতু আপোনাৰ ফাৰ্মখন এখন নতুন দেখিছোঁ, আপোনাৰ এই ফাৰ্মখন বনাবলৈ আপোনাৰ কিমান টকা খৰচ হ'ল আৰু আপোনাৰ এই ফাৰ্মখনৰ মানে কেপাচিটিটো আপোনাৰ কিমান হয়? মোৰ ফাৰ্মখন বনাবলৈ মোটামুটি 120 মান গৈছে। 120 মান গ'ল ন? কেপাচিটি মোৰ 400 কেপাচিটি আছে ইয়াত। হয়। আৰু এইটো যে আপুনি ধৰক ছাইডৰ এইটো দিছে, এইটো টিং দিছে, এইটো ধৰক মাটিৰ পৰা আপুনি মানে কিমান ফুটলৈকে দিছে? মাটিৰ পৰা মই 2.5 ফুট দিছোঁ। 2.5 ফুট দিছে। তাৰপিছত এই জালিটো, এই যোনটো জালি লগাইছে 6 ফুট আছে। 6 ফুট আছে ন? আৰু বাকী আপুনি ওপৰত এনেকৈ টিং দি দিছে? ওপৰত টিং দিছোঁ। হয়। যিহেতু আপোনাৰ ধৰক জেগাটো আপোনাৰ গছ গছনি মানে বহুত আছে, আপোনাৰ গৰম দিনত যিহেতু আপোনাৰ ইমান এটা মানে প্ৰব্লেম নহয়, তো ঠিকেই আছে সেইটো বাৰু। চ' আৰু দাদা, আপোনাৰ এই ফাৰ্মখন যে বনাইছে, আপোনাৰ ফাৰ্মখন আপুনি বহলটো কিমান ফুট দিছে? বহলটো দিছোঁ মই 20 ফুট। হয়। আৰু আপোনাৰ দীঘলটো আছে 30 ফুট। 30 ফুট আছে ন? আৰু আপোনাৰ যোনটো এই হাইটটো আপুনি ৰাখিছে, মানে এই মাজৰ এই হাইটটো, মাজৰ খুঁটাটো, এই হাইটটো আপোনাৰ কিমান আছে? হাইটটো আছে 8 ফুট। 8 ফুট আছে। এইটো 8 ফুট আছে ন? আৰু এই মাজৰ এই আপোনাৰ ডাঙৰ এই খুঁটাটো? এইটো আছে 12 ফুট। 12 ফুট আছে। আৰু টিউপাল আপুনি আপুনি যেনে ধৰক টিউপাল মাৰিব লাগে তেনেকৈ আপুনি কোহলি নোসোমাবলৈ, ঠাণ্ডাত নববলৈ। ঠিকে আছে। আপোনাৰ মেনেজমেণ্ট মানে একদম ধুনীয়া হৈ আছে। যিহেতু আমাৰ ধৰক ফাৰ্মাৰবিলাকে এনেকৈয়ে মেনেজমেণ্টটো ৰাখিব লাগে। চ' আপুনি 4 স্কুৱাৰ মানে টিউপাল মাৰি থৈছে। য়েছ, মেনেজমেণ্টটো এনেকুৱাই হ'ব লাগে মানুহৰ। আৰু দাদা, যিহেতু আপুনি এজন নতুন ফাৰ্মাৰ হয়, আপুনি নতুনকৈ এখন ফাৰ্ম খুলিছে, আৰু ধৰক ইয়াৰ আগত আপুনি 100 মুৰ্গী এটা আপুনি পুহিছোঁ বুলি কৈছিলে। চ' সেই 100 মুৰ্গীটো যেতিয়া আপুনি পুহিছিলে, চ' মানুহে কয় যে প্ৰথম 7 দিন পোৱালিখিনি ৰাখিবলৈ মানে বহুত জটিল হৈ পৰে। চ' আপুনি সেই দিনকেইটা আপুনি মানে কেনেকৈ ব্ৰুডিং কৰিছিলে, ধৰক কেনেকৈ আপোনাৰ দৰৱ পাতি দিছিলে, সেই বিষয়ে অলপ আপুনি আমাক জনাবচোন। প্ৰথমতেতো মই একো জনা নাছিলোঁ।
মই আপোনাৰ পৰাহে পৰামৰ্শ লৈছিলোঁ। হয় লোৱাৰ পাছত মই কেনেকুৱা কি কৰিব লাগে, কেনেকুৱা খানা দিব লাগে, দানা দিব লাগে, পানী দিব লাগে, দৰৱ পানী কেনেকুৱা দিব লাগে, কেনেকুৱা থ'ব লাগে, লাইট চাইট কেনেকুৱা দিব লাগে, হয় সেইখিনি মই আপোনাৰ পৰা পৰামৰ্শ লোৱাৰ পাছতে মোৰ অকণমান আইডিয়া পাইছিলোঁ। আইডিয়া পোৱাৰ পাছত মই তেনেকৈ পুহিছিলোঁ। হয় আৰু আপোনাৰ তেতিয়া মানে আপোনাৰ পোৱালি যেতিয়া 100 পুহিছিলে প্ৰথম, তেতিয়া আপোনাৰ পোৱালি মৰিছিলে নেকি বাৰু? মোৰ অকল জাষ্ট এটাই মৰিছিলে, এটাই মৰিছিলে। বাকী আৰু মোৰ লছ হোৱা নাই। চ' দাদা, এতিয়া যদি কোনোবা ব্যক্তিয়ে এখন মানে মুৰ্গী ফাৰ্ম খুলিম বুলি ভাবিছে, চ' আজিৰ দিনত সেই ব্যক্তিজনে এখন মুৰ্গী ফাৰ্ম খুলি কিবা এটা যদি লাভ কৰিম বুলি ভাবিছে, তেখেতে লাভ কৰিব পাৰিবনে? নিশ্চয় পাৰিব, কিন্তু কষ্ট কৰিব লাগিব। যিখিনি নিবনুৱা মানুহ আছে এওঁলোক যদি ভাবে যদি আমিও কৰিম, তেতিয়া কষ্ট কৰিব লাগিব, কিন্তু মুৰ্গীৰ পিছত পূৰা লাগি থাকিব লাগিব। টাইমলি দানা দিব লাগিব, খুৱাব লাগিব, পানী চানী দিব লাগিব, দৰৱ পাতি ভালকৈ দিব লাগিব, তেতিয়াহ'লে নিশ্চয় পাৰিব। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। আজিৰ যি ভিডিঅ'টো চাই ভাল পালে, আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই সদায় আপোনালোকক এনেকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকোঁ আৰু আগলৈ কৰি থাকিম।